মানুহে কি ক'ব সেইটো কথাত আচলতে ফৰক নপৰে। ফৰক পৰিব এইটো কথাতহে যে আপুনি কি কৰিব খোজে। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইখিনিতে এটা সৰু কাহিনী। এই কাহিনীটো দুটা ল'ৰাৰ। এখন গাঁৱত দুটা ল'ৰা আছিলে, এটা 10 বছৰীয়া আৰু এটা 8 বছৰীয়া। কিন্তু ল'ৰা দুটাৰ মাজত ইমানেই এটা সুন্দৰ সম্পৰ্ক গঢ়ি উঠিছিলে যে দুয়োটাই একেলগে খেলা ধূলা কৰিছিলে, একেলগে ফুৰিব চাকিবও গৈছিলে। এদিন হঠাতে খেলি থাকোঁতে সিহঁতে যিটো বলেৰে খেলি আছিলে দুয়োটাই, সেই বলটো গৈ আঁতৰ অলপ হাবিতলীয়া জেগাত পৰিলেগৈ, য'ত মানুহ দুনুহ ইমান যোৱা নাছিলে। যেতিয়া বলটো বিচাৰি গৈছিলে দেখিলে বলটো এটা কুঁৱাত পৰিছিলে, যিটো কুঁৱাত পানী শুকাই গৈছিলে, পানী নাছিলে। যিটো ডাঙৰ আছিলে অলপ ল'ৰা, সি ক'লে মই বলটো উলিয়াই আনিম বুলি কৈ বলটো উলিয়াই আনিবলৈ যাওঁতে সেইও কুঁৱাত পৰি থাকিলে। সেইটো দেখিতো সৰু ল'ৰাটোৱে ভয় খালে, কি হ'ব এতিয়া। ডাঙৰ ল'ৰাটোৱে কুঁৱাৰ পৰা চিঞৰি আছে, মোক বচোৱা মোক বচোৱা। সৰু ল'ৰাটোৱে ইফালে সিফালে চালে, কাকো দেখা পোৱা নাই। ইফালে তাৰ ভয়তে অন্তকণ্ঠ শুকাই গৈছিলে, পানী পিয়াহে ধৰিছিলে। কিন্তু সি এতিয়া কি কৰিব, সি ভয় খাইছে। ঘৰততো তাক এই কথা গম পালে পিটিব, মাৰিও পেলাব পাৰে। গতিকে সি একো উপায়ে বিচাৰি পোৱা নাছিলে। কিন্তু ইফালে সিফালে চাওঁতে সি হঠাতে অলপ আঁতৰত, অলপ জোপোহা এটা আঁৰত এডাল ৰছী দেখা পালে। ৰছীডাল দেখা পাই সি দৌৰ মাৰি গৈ পেলাই ৰছীডাল লৈ আহিলে। তাত এটা বাল্টিং বন্ধা আছিলে। সি আনি পেলাই ল'ৰাটোক ক'লে যে তুমি এইডালত ধৰি উঠি আহা। তেতিয়া কুঁৱাটোৰ ভিতৰত থকা ল'ৰাটোৱে ক'লে, তুমি পাগল হ'লা নেকি, কেনেকৈ মোক দাঙিবা সেইটো দি। কিন্তু ল'ৰাটোৱে যদিও ভাগৰি গৈছিলে তথাপিতো সি চেষ্টা কৰিছিলে আৰু কৈছিলে যে মই পাৰিম, মই দেখুৱাম তোমাক, তুলি আনিব পাৰিম, তুমি ধৰাচোন খালি। এইখিনি কৰি থাকোঁতে প্ৰায় ৰাতি 8-9টামান বাজিলে। অৱশেষত ল'ৰাটোৱে সেই কুঁৱাত পৰা ডাঙৰ ল'ৰাজনক তুলি আনিব পাৰিলে। ইফালে ঘৰৰ মানুহৰ হুলস্থুল, ল'ৰাকেইটা ক'লৈ গ'ল। কিন্তু সিহঁত ইতিমধ্যে গাঁৱত উপস্থিত হ'ল। সকলোৱে দেখি আচৰিত, চবেই সুধিলে কি হৈছে। তেতিয়া সিহঁতে কাহিনীটো বিৱৰি ক'লে। দুই একে ঠাট্টা কৰিলে, হে তুমি কি কথা কৈছা, তুমি তাক কেনেকৈ দাঙিব পাৰিছা, মিছা কথা ক'বলৈ আহিছা। কিন্তু তাৰ যিজন বয়োজ্যেষ্ঠ গাঁওবুঢ়া আছিলে তেওঁ ক'লে, এই ল'ৰাটোৱে ঠিক কথা কৈছে, সি ঠিক কথা কৈছে। সি ঠিক কথা এইকাৰণেই কৈছে যে যি সময়ত সেই ল'ৰাটো পৰিছে সেই সময়ত তাৰ ওচৰত কোনো নাছিলে তাক বচাবলৈ। সিয়ে আছিলে একমাত্ৰ, গতিকে সিয়ে তাক উদ্ধাৰ কৰিছে। আৰু সি নোৱাৰাৰ কোনো কথাই নাছিলে, কাৰণ তাক কোৱা মানুহ নাছিল যে তই নোৱাৰিবি বুলি। আৰু সি সেইটো মনত কনফিডেঞ্চ লৈছিলে সি পাৰিম বুলি, আৰু সি সেইকাৰণে সেইটো কৰি দেখুৱালে। সেইকাৰণে বন্ধুসকল, জীৱনত কিবা কৰিম বুলি ভাবিছে যদি কাৰো কথা নুশুনিব। আপোনাক ঠাট্টা কৰা, বেয়া কথা কোৱা, আপোনাৰ বিষয়ে সমালোচনা কৰা বহুত মানুহ পাব। বাহিৰৰ মানুহতো পাবই, নিজৰ ঘৰৰ পৰিয়ালৰ মানুহো পাব আপুনি। কিন্তু কাৰো কথা নুশুনিব। আপোনাৰ যিটো এইম, যিটো জীৱনৰ সপোন, সেইটো আপুনি পূৰা কৰিব পাৰিব। কেৱল কনফিডেঞ্চ ৰাখিব, নিজৰ ওপৰত বিশ্বাস ৰাখিব, নিশ্চয় সফল হ'ব, সেই ল'ৰাটোৰ দৰে। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ মটিভেশ্যনেল পাৱাৰফুল ষ্টৰিজ মই আপোনালোকৰ কাৰণে লৈ আহিব পাৰোঁ। ধন্যবাদ।